এগ মছলা আমলেট বনাবলৈ মই গ্লাছত কণী এটা ভাঙি লৈছোঁ। কটা বিলাহী দিছোঁ ডাঙৰ 1 চামুচ। পিঁয়াজ দিছোঁ ডাঙৰ 1 চামুচ। দুটা জলকীয়া কাটি দিছোঁ। কেপচিকাম দিছোঁ ডাঙৰ 1 চামুচ। অকণমান নৰসিংহ পাত দিছোঁ। জলকীয়া গুড়ি দিছোঁ 4/1 জালুকৰ গুড়ি দিছোঁ 4/1 হালধি পাউডাৰ আমি দিছোঁ 4/1 আৰু নিমখ সোৱাদ অনুসাৰে দিব। এতিয়া আমি চামুচে গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। ইয়াত দেখিছে ভালকৈ মিক্স কৰি ল'লোঁ মই। এতিয়া আমি গেছ অন কৰি টেৱা গৰম কৰিম। গৰম হোৱাৰ পিছত আমি অকণমান তেল ঢালিম। তেলখিনি ভালকৈ গৰম হৈ ল'ব দিব। যেতিয়া তেলখিনি গৰম হৈ যায় আমি এগ মিক্সাৰটো ঢালি দিম। এতিয়া আমি এইটো সাইড 2 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত ভালকৈ ফ্ৰাই হৈ ল'ব দিম। এটা সাইড ফ্ৰাই হৈ গৈছে, আমি এতিয়া ইটো সাইডটো 2 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ল'ম। এতিয়া আপোনালোকে দেখিছে দুটা সাইড ভালকৈ ফ্ৰাই হৈ গৈছে। আমি এতিয়া অমলেটটো প্লেট এখনত উলিয়াই ল'ম। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় খাই খুব ভাল পাব।